হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালে নিশ্চয়। আজি বহুত গৰম পৰিছে নহয়নে? গতিকেলৈ মই আজি এই নেমু দেখিছে, নেমুৰ সৈতে ঢেকীয়াৰ আঞ্জা বনাম। গতিকেলৈ কোনে কোনে নেমুৰ সৈতে মাছ দি ঢেকীয়াৰ আঞ্জা ভাল পায় মোক জনাবচোন কমেণ্ট কৰি। মই সকলোৰে কমেণ্ট ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ আৰু ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছসকল, নেমুৰ সৈতে ঢেকীয়াৰ আঞ্জা বনাবলৈ মোক প্ৰয়োজন হ'ব ঢেকীয়া। এয়া দেখিছে ঢেকীয়া। এই ঢেকীয়াখিনি অলপ মই ছিঙি আনি অকণমান ৰ'দাই ল'লোঁ। ৰ'দাই লোৱাৰ পাছত ইয়াক মই অলপ নিমখেৰে ৩-৪ বাৰমান ধুলোঁ, কাৰণ নিমখেৰে ধুলে ইয়াৰ বিজলুৱা ভাৱটো গুচি যায়। খুব সুন্দৰকৈ মই ৩-৪ বাৰমান ধুই ল'লোঁ। আৰু এয়া দেখিছে নেমু লাগিব ইয়াত দিবলৈ। আৰু মই ইয়াতে দিম আৰু আদা, নহৰু, পিঁয়াজ, হালধি, বহুত কিবা কিবি। আহক চাই থাকক। এতিয়া মই আঞ্জাখিনি বনাবলৈ কেৰাহীত দিলোঁ অলপ তেল। তাতে দিলোঁ মই নহৰু। ইয়াত দেখিছে নহৰু দিলোঁ। কোনোৱে ফ্ৰেণ্ডছসকল মোক কমেণ্ট কৰি সুধিছে যে নহৰুখিনি কিয় আপুনি আগত দিয়ে। মই নহৰুখিনি এইকাৰণে আগত দিওঁ যে নহৰুৰ কেঁচা কেঁচা ভাৱটো তেতিয়া নাইকিয়া হয়, আৰু নহৰু তেলত দিলে ইয়াৰ যিটো স্মেল ওলায়, গোন্ধ ওলায়, সেই গোন্ধটো খুব ভাল লগা হয়। সেইকাৰণে মই নহৰুখিনি আগত দিওঁ। এতিয়া মই ইয়াতে দিলোঁ আপোনাৰ পিঁয়াজ। অকণমান ৰঙা হ'বলৈ দিম। পিঁয়াজ আৰু নহৰুখিনি অকণমান ৰঙা হ'বলৈ দিম। এয়া দেখিছে ফ্ৰেণ্ডছসকল, অন্য এখন কেৰাহীত মই মাছ ফ্ৰাই কৰি লৈছোঁ ঢেকীয়া আঞ্জাত দিবৰ বাবে। এতিয়া মোৰ পিঁয়াজ আৰু নহৰুখিনি অলপ ভাজ খাইছে, সেইকাৰণে মই অকণমান আলু দিলোঁ দীঘল দীঘলকৈ কাটি। এয়া দেখিছে আলু দিছোঁ। আলুখিনি সোনকালে সিজিবৰ বাবে মই নিমখ দিছোঁ। এয়া দেখিছে নিমখ দি দিলোঁ, তেতিয়া অলপ সোনকালে সিজে। এতিয়া মই ইয়াতে দি দিম ঢেকীয়া শাকখিনি। এয়া দেখিছে ইয়াতে মই ঢেকীয়া শাকখিনি দি দিলোঁ। এতিয়া দেখিছে কেৰাহীত ইমানখিনি ঢেকীয়া, আৰু অকণমান পিছত এইখিনি ঢেকীয়া নাইকিয়াই হৈ যাব, একেবাৰে সিজি গলি যাব, কমি যাব। এয়া দেখিছে ঢেকীয়া শাকখিনি যেতিয়া মই এনেকৈ ভাজি থাকিম, তেতিয়া মই ঢেকীয়া শাকখিনি ঢাকি নিদিওঁ ফ্ৰেণ্ডছসকল, কিয়নো ঢেকীয়া শাকৰ যিটো বিজলুৱা ভাৱ, সেই বিজলুৱা ভাৱটো অকণমান ঢাকি দিলে মানে থাকি যায়। গতিকেলৈ মই ঢাকনখন খুলিয়েই মই ঢেকীয়া শাকখিনি অলপ খুব সুন্দৰকৈ ভাজি ল'ম। তাৰ পাছত মই ঢাকন নলগাওঁ, এনেকৈ অকণমান সময় ভাজি ঢেকীয়া শাকখিনি সিজিবলৈ দিম। এতিয়া মই মোৰ প্ৰয়োজন অনুসৰি ল'লোঁ অকণমান হালধি। এই হালধিখিনি দি দিলোঁ। এয়া দেখিলে ফ্ৰেণ্ডছসকল কেনেকৈ ঢেকীয়াৰ পৰিমাণটো কমি গ'ল সিজি সিজি। আৰু মাছ বনোৱাৰ কাৰণে মই ইয়াত অকণমান মিট মছলা দিলোঁ। এয়া দেখিছে বেছি দিয়া নাই, জাষ্ট অকণমান মিট মছলা দিলোঁ। মই মাছ দিম ঢেকীয়া শাকত, সেইবাবে। দেখিছে খুব সুন্দৰকৈ ঢেকীয়াখিনি ভাজ খালে। আৰু ইয়াত দিবৰ বাবে মই এতিয়া গৰম পানী কৰি আছোঁ। ইয়াত দেখিছে ফ্ৰেণ্ডছসকল মোৰ ঢেকীয়া শাকখিনি খুব সুন্দৰকৈ ভাজ খাইছে। ইয়াতে মই এতিয়া মই ইয়াতে দিম গৰম পানী। ইয়াত দেখিছে ইয়াতে দিলোঁ মই গৰম পানী। ইয়াতে মই আৰু এটা কথা কৈ থওঁ ফ্ৰেণ্ডছসকল, যে ঢেকীয়াখিনি সম্পূৰ্ণভাৱে ভাজ খোৱাৰ পাছতহে আপোনালোকে পানী দিব, নহ'লে ঢেকীয়াৰ পিছলটো থাকি যায় আৰু খাবলৈ আঞ্জাখিনি সোৱাদদায়ক নহয়। আৰু নেমু ৰসৰ সলনি যদি ঔটেঙা দিব পাৰে সেইটোও বহুত ভাল লাগে। নেমু ৰসটো বহুত ভাল লাগে, কিন্তু ঔটেঙা সহজতে পোৱাও নাযায়। গতিকেলৈ মই নেমু ৰসেদি বনালোঁ, আৰু ঔটেঙা দিয়াৰ ৰেচিপিটো কেতিয়াবা দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দেখিছে পানী দিয়াৰ পাছত মই চব্জিখিনি অলপ সিজিবলৈ দিছোঁ। মই গেছটো অলপ হাই ফ্লেম কৰি এনেদৰে অলপ সময় সিজিবলৈ দিছোঁ। এতিয়ালৈকে উতল অহা নাই, উতল আহিলেহে মই মাছখিনি ইয়াত দিম। এনেকৈ অলপ সিজিবলৈ দিছোঁ। এয়া দেখিছে ফ্ৰেণ্ডছসকল মোৰ ঢেকীয়া শাকৰ চব্জিখিনি কি সুন্দৰকৈ উতল আহিছে। এয়া দেখিছে, এতিয়া মই সেইকাৰণে ইয়াতে দি দিম মাছ। এতিয়া মই
এয়া দেখিছে এই ফ্ৰাই মই ইয়াতে দি দিলোঁ আৰু অকণমান লৰাই দিম আৰু অকণমান সিজিবলৈ দিম। ফ্ৰেণ্ডসকল এই বাতিটোত আছে নেমুৰ ৰস। ইয়াত মই এই চামুচখনেৰে কমেও আপোনাৰ 4 চামুচমান নেমুৰ ৰস ল'লোঁ। চব্জিখিনি আৰু অলপ উতলি তাৰ পানীটো কমিলেই তাত দি দিম। চব্জিখিনি চাই দেখিলোঁ সিজি আছে আৰু অলপ সিজিবলৈ দিম। তাৰপিছতহে মই নেমুৰ ৰসখিনি দিম। ইয়াৰ পানীৰ পৰিমাণটো আৰু অলপ কমিবলৈ দিম। ঢাকনিখন মেলি চাই দেখিলোঁ চব্জিৰ পানীৰ পৰিমাণটো খুবেই কমি গৈছে আৰু সেইকাৰণে মই এতিয়া ইয়াতে নেমুৰ ৰসখিনি দি দিম। আৰু নকমিলেও আপত্তি নাই, ইয়াৰ যিটো ৰস খাই খুব ভাল লাগে জোলটো। এতিয়া মই ইয়াতে নেমুৰ ৰসখিনি দি দিলোঁ। নেমুৰ ৰসখিনি দি আৰু অকণমান সিজিবলৈ দিম আৰু তাৰ পাছতে মই চব্জিখিনি নমাই দিম। এয়া দেখিছে ফ্ৰেণ্ডসকল, মোৰ ঢেকীয়া আঞ্জাখিনি খুব সুন্দৰভাৱে হৈ গৈছে।